এতিয়া আমি স্টার্ট করিম এটা প্রবলেমটো হল যে বিন্দুসমূহ আধানৰ বাবে বিভৱৰ প্ৰকাশ ৰাখি উলিওৱা তাৰ ওপৰত বেছ কৰি দিয়া হৈছে। প্ৰবলেমটো এনেকুৱা ধৰণৰ যে 0.2 মিটাৰ ব্যাসাৰ্ধৰ গোলকীয় পৰিবাহী এটাৰ পৃষ্ঠত 24 মাইক্ৰকুলম আধান দিয়া হৈছে। তেন্তে গোলকটোৰ পৃষ্ঠত বিভৱ উলিওৱা। এটা গোলক আছে, বল কল্পনা কৰি লোৱা, এটা গোলক আছে, গোলকৰ ব্যাসাৰ্ধ কিমান 0.2 মিটাৰ, 0.2 মিটাৰ, আৰু ইয়াৰ পৃষ্ঠত কিমান আধান দিয়া হৈছে 24 মাইক্ৰকুলম। এটোৰ পৃষ্ঠত দিয়া হৈছে এনেকুৱা, এটো সারফেস যেটো আছে এই সারফেসত কিমান দিয়া হৈছে 24 মাইক্ৰকুলম আধান দিয়া হৈছে। তেন্তে এই পৃষ্ঠটোত বিভৱ কিমান হ'ব, পৃষ্ঠটোত বিভৱ কিমান হ'ব এইখিনি আমাৰ ওলাব লাগে। তো আমি এনেকৈ লিখিম গিভেন চার্জ কিমান দিয়া আছে q ইকুয়াল টু 24 মাইক্ৰকুলম। এটা কুলম্বত লৈ লোৱা। আমি জানো যে মাইক্ৰকুলম্বৰ পৰা কুলম্বত ললে 10 টু দি পাৱাৰ -6 দি পূৰণ কৰিব লাগে। কুলম্বত আহি গল বিকজ 1 মাইক্ৰকুলম ইকুয়াল টু 10 টু দি পাৱাৰ -6 কুলম। তাৰপিছত কি দিয়া আছে গোলকৰ ব্যাসাৰ্ধ r ৰ মান দিয়া আছে r ইকুয়াল টু 0.2 মিটাৰ দিয়া আছে। কেতিয়াবা এইবিলাক সেন্টিমিটাৰত দিয়া থাকে তো SI ইউনিটত কনভার্ট কৰি ল'ব লাগে। তো ওলাব লাগে কি বিভৱ। বিভৱ আমি কেনেকৈ ওলাম সিম্পল বিভৱৰ ফৰ্মুলা আছে আমাৰ যে v ইকুয়াল টু 1/4 পাই এপসাইলন নট q বাই r। তো আমি লিখিম গোলকটোৰ পৃষ্ঠত বিভৱ কিমান হ'ব v ইকুয়াল টু 1/4 পাই এপসাইলন নট q বাই r। তো ভ্যালু বহাই দিয়া 1/4 পাই এপসাইলন নট কুলম্বৰ সূত্ৰ মতে মনত কৰা কি আছিল 1/4 পাই এপসাইলন নট কুলম্বৰ সূত্ৰত আছিল। আৰু তাতে আমি ভ্যালু কিমান লিখিছিলো যে 9 ইনটু 10 টু দি পাৱাৰ 9 কাৰণ k ইকুয়াল টু কি আছিল 1/4 পাই এপসাইলন নট বা 9 ইনটু 10 টু দি পাৱাৰ 9 আছিল। k এর ভ্যালু কুলম্বৰ সূত্ৰত আছিল। ইয়াতে q এর ভ্যালু কিমান আছে 24 into 10 to the power -6 divided by r or value 0.2 আছে। এটা সিম্পল ক্যালকুলেশন কৰি দিয়া 0.2 দি 24 কৰি দিয়া 0.2 আছে দশমিকটো উঠাই দিয়া ওপৰত কিমান পূৰণ হৈ যাব 10 মাল্টিপ্লাই হৈ যাব। তো মই ভাঙি কৰি দিছো 9 into 10 to the power 9 2 লিখি দিছো 24 আছে ইফালে আছে 10 to the power -6 into কিমান আহি যাব 10 আহি যাব কাৰণ এটো দশমিকটো উঠাই দিছো উঠাই দিয়াৰ লগে লগে ওপৰত 10 আহি যাব। সো 2 দি কাটি দিছো এটো 2 দি যদি ইয়াক কাটি দিও কিমান আহি যাব 12 আহি যাব। এটো চোৱা তেতিয়া হলে কিমান হ'ব v ইকুয়াল টু 9 into 12 9 12 যা 108 108 অ্যাম্বুলেন্স আছে ন ওকে 9 into 12 108 ইফালে আছে 10 পূৰণ কৰিলে কি হৈ যাব আৰু এটা শূন্য আহি যাব আৰু প্লাস আছে কিমান 10 টু দি পাৱাৰ 9 এটো শূন্য এটো 10 এই 9 তাৰ মানে 9 12 আৰু 10 মাল্টিপ্লাই কৰিছো এইখিনি আহি গৈছে আৰু 10 টু দি পাৱাৰ 9 আছে আৰু ইফালে আছে 10 টু দি পাৱাৰ -6 বেস সেম আছে তো পাৱাৰ বিলাক কি হ'ব প্লাস হ'ব। So 9 plus -6 so -6 আহি যাব v equal to 1080 10 to the power 3 ভোল্ট। এটো आंसर হ'ব বা আমি এটো শর্ট কৰি লিখিলে এনেকৈ লিখিব পাৰো v equal to 1.08 into 10 to the power 3 ঘৰ আগলৈ দশমিক আনি দিছো ইফালে 10 to the power 6 দিলে হৈ যাব ইমান ভোল্ট। এটো হ'ব आंसर। ওকে সিম্পল প্রবলেম। Thank you.